ছাত্ৰ ছাত্ৰীসকল, আজি আমি তোমালোকক গোটা বস্তু এটা আকৃতিৰ পৰা আন এটা আকৃতিলৈ ৰূপান্তৰ কনভাৰ্সন অফ সলিড ফ্ৰম ওৱান শ্বেপ টু আনাডাৰ, এইটো আমাৰ চেপ্টাৰ 13 এটা 3 নম্বৰ আমাৰ হেৰিটো আছিলে, বিষয়টো আছিলে। গতিকে আমি আহাচোন, আমি এটা গোটা বস্তু এটা আকৃতিৰ পৰা অন্য এটা আকৃতিলৈ যেতিয়া ৰূপান্তৰ কৰা হয় তেতিয়াহ'লে আমাৰ কেনেকুৱা আমি হয় সেইটো আমি বুজিব চেষ্টা কৰোঁ। এটা আমি উদাহৰণ লৈছোঁ কি উদাহৰণ 8, 24 চেণ্টিমিটাৰ ওখ আৰু 6 চেণ্টিমিটাৰ ভূমি ব্যাসাৰ্ধ বিশিষ্ট এটা শংকু আৰ্হি প্ৰস্তুত কৰা মাটিৰে তৈয়াৰ কৰা হ'ল। এজন শিশুৱে ইয়াক এটা গোলকৰ আকৃতি দিলে গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে। এতিয়া আমাৰ কি কোৱা হৈছে প্ৰশ্নটোত যে এটা শংকু যাৰ ভূমি ব্যাসাৰ্ধ আছিলে কিমান 6 চেণ্টিমিটাৰ আৰু শংকুটোৰ উচ্চতা আছিলে 24 চেণ্টিমিটাৰ, এইটো মাটিয়ে প্ৰস্তুত কৰা হৈছিলে। যদি এই মাটিখিনিৰ দ্বাৰা এটা শিশুৱে আকৌ এটা বেলেগ এটা আকৃতি অৰ্থাৎ গোলক আকৃতি যদি এটা বনায় তেতিয়াহ'লে তাৰ সেই গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব আমি সেইটো উলিয়াব লাগে, হয়নে? আকৃতি দুটা হ'ল, এটা হ'ল আমাৰ প্ৰথম আছিলে কিমান শংকু আকৃতি, আৰু এইবাৰ আমি গৈ আছোঁ তাক ৰূপান্তৰ কৰিবলৈ গ'লে গোলক আকৃতিলৈ, হয়নে? এতিয়া আমাক দিয়া হৈ আছে শংকুটোৰ উচ্চতা 24 চেণ্টিমিটাৰ আৰু শংকুটোৰ ভূমি ব্যাসাৰ্ধ হ'ল R 6 চেণ্টিমিটাৰ আমাক দিয়া হৈ আছিলে। গতিকে আমি শংকুটোৰ আয়তন আমি কি কৰিব লাগিব, উলিয়াব লাগিব। আমি জানো ফৰ্মুলাটো কি আছিল 1/3 পাই r²h। গতিকে 1/3 পাই মানটো আমি 7/22 আৰু rটো হ'ল 6 চেণ্টিমিটাৰ দুটা পূৰণ কৰিছোঁ। তাৰপিছত আমাৰ উচ্চতা আছিলে 24 চেণ্টিমিটাৰ, গতিকে আমাৰ এককটো হ'ল চেণ্টিমিটাৰ কিউব, হয়নে? এতিয়া যিহেতু এই মাটিখিনিৰ দ্বাৰাই এতিয়া নতুনকৈ এটা গোলক বনোৱা হ'ব, গতিকে আমি ধৰা হওক নতুনকৈ বনোৱা গোলকটোৰ ব্যাসাৰ্ধ r আৰু গোলকটোৰ আয়তন তেতিয়াহ'লে কিমান হ'ব v2 4/3 পাই r কিউব। আমি জানো গোলকৰ আয়তন হ'ল 4/3 পাই r কিউব হয়। গতিকে এতিয়া যিহেতু শংকু আকৃতি আৰু গোলক আকৃতিৰ মাটিৰ আয়তন একে, গতিকে আমি পাম, গতিকে মাটিটো একেখিনিয়ে আছে, হয়নে? গতিকে আমি একেখিনি মাটি ব্যৱহাৰ কৰি পেলাই শংকুৰ পৰা গোলক বনাইছে। গতিকে এইটো যিটো আয়তন আছিলে অৰ্থাৎ শংকুটোৰ যিটো আয়তন আছিলে আৰু গোলকৰ আয়তনটো মাটিত একেখিনিয়ে হ'ব। গতিকে আমি লিখিছোঁ 4/3 পাই r কিউব ইকুৱেল টু 1/3 ইনটু 22/7 ইনটু 6 ইনটু 6 ইনটু 24, হয়নে? এতিয়া মই কি কৰিলোঁ, ইয়াত 4/3 পাই মানটো 22/7 আৰু rটো আমি r কিউবে ৰাখিছোঁ আৰু 1/3 বাকীখিনি একেই ৰাখিছোঁ, হয়নে? এতিয়া তোমালোকে চোৱা, মই এইটো কি লিখিছোঁ 4/3টোক মই 4 × 1/3 কৰিছোঁ, তাৰপৰা বাকীখিনি একেই ৰাখিছোঁ 22/7 r কিউব আৰু 1/3 22/7 6 ইনটু 6 ইনটু 24 ৰাখিছোঁ। এতিয়া তাৰপিছত আমি কি পালোঁ, এতিয়া চোৱা এইফালে বাওঁফালেও আছে 1/3, এইফালেও আছে 1/3, গতিকে আমি দুইটাকে কেঞ্চেল কৰিব পাৰোঁ। তোমালোকে জানা দুইফালে থাকিলে আমি হৰণ কৰি দেখুৱাব পাৰোঁ বা পূৰণ কৰিলেও হ'ব। 3য়ে যদি পূৰণ কৰোঁ আমি এইকেইটা কাটি যাব। ঠিক তেনেকৈ আমি ইয়াত এইফালে বাওঁফালে 22/7 আছে, ইয়াতো 22/7 আছে, গতিকে আমি এইকেইটা কেঞ্চেল কৰি দিব পাৰোঁ, কাৰণ আমি হৰণ কৰোঁ বা পূৰণ কৰি এইকেইটা নাইকিয়া হৈ যাব। গতিকে আমাৰ থাকিলে কিমান এইফালে 4, তাৰপিছত r কিউব, আৰু এইফালে থাকিলে আমাৰ কিমান 6 ইনটু 6 ইনটু 24, হয়নে? এতিয়া গতিকে আমি r কিউব কিমান পাম, এই 4 হৰণ কৰিব লাগিব, 4 হৰণ কৰিলে আমি কিমান পাম, ইয়াত 24 6 বাৰ যাব। গতিকে আমি কি পালোঁ r কিউব ইকুৱেল টু 6। গতিকে ইয়াৰ r কিউবৰ ঘনমূল ল'লে r পাম আৰু 6 ঘনমূল ল'লে আমি কিমান 6 পাম। অৰ্থাৎ গোলকটো নিৰ্ণয় ব্যাসাৰ্ধ হ'ব 6 চেণ্টিমিটাৰ। মই ভাবিছোঁ তোমালোকে অংকটো ইমান অসুবিধা পোৱা নাই, গতিকে আজিলৈ মই এৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।